So hello friends, কি খবৰ আপোনালোকৰ? আশা কৰিছো আপোনালোকে সকলোৱে ভালে আছে, কুশলে আছে আৰু আগলৈ ভালে কুশলে থাকক। সো বন্ধুসকল, আপোনালোক সকলোকে ওয়েলকাম জনাইছো এভৰিথিং উইথ এমিৰৰ নতুন এটা ইন্টাৰেষ্টিং ভিডিও। আশা কৰো আপোনালোকে সকলোৱে ভিডিওটো চাই ভাল পাব। এই ভিডিওটোত আমি ডিসকাস কৰিবলৈ ওলাইছিলো ক্লাস 9 আৰু 10 ৰ যেটো ফাৰ্স্ট চেপ্টাৰ আছে। ক্লাস 9 ৰ ফাৰ্স্ট চেপ্টাৰটোৰ নাম হ'ল সংখ্যা প্ৰণালী আৰু ক্লাস 10 ৰ ফাৰ্স্ট চেপ্টাৰটোৰ নাম হ'ল বাস্তৱ সংখ্যা। এই দুটা চেপ্টাৰৰ এটা বেসিক ইন্ট্ৰোডাকশন আছে যাক আৰম্ভণি বুলি কোৱা হয়। এই আৰম্ভণিখিনি আজি এই ভিডিওটোৰ জৰিয়তে ডিসকাস কৰিম। যেনে সাপোজ ধৰা হল নাম্বাৰ সিস্টেমত কিছুমান বস্তু আছে যেনে স্বাভাৱিক সংখ্যা, পূৰ্ণ সংখ্যা বা তাৰপাছত আছে অখণ্ড সংখ্যা, তাৰপাছত পৰিমেয় সংখ্যা, অপৰিমেয় সংখ্যা। এই সকলোবিলাক কি বস্তু, কাক কোৱা হয়, এইবিলাক সকলো ডিসকাস কৰিম। সো বলকচোন কোন ধৰণৰ দেৰি নকৰি আজি এই ভিডিওটো স্টাৰ্ট কৰো। সো আমি প্ৰথমতে জানিব লাগিব বাস্তৱ প্ৰথম 9 আৰু 10 ৰ দুটাৰে একে সিলেবাস, একে দৰে বস্তু। প্ৰথম চেপ্টাৰখিনি ইন্ট্ৰোডাকশন খিনি 9 তো মিলে 10 তো মিলে, ঠিক আছে? মানে আমি বেছি মাথা মাৰিব নালাগে, নৰমালি আমি খালি বস্তুখিনি বুজি যাম। প্ৰথম আমি জানো সাপোজ নাম হল আমাৰ স্বাভাৱিক সংখ্যা। স্বাভাৱিক সংখ্যা এইটো কি বস্তু চাবাচোন। আমি সৰু পৰা যিকোনো বস্তু গণিবৰ কাৰণে ব্যৱহাৰ কৰো না। সাপোজ মোৰ লগত আছে 1 টকা, কোনোবা এজনে কল মোৰ লগত আছে 2 টকা, কোনোবা এজনে আছে সাপোজ মোৰ লগত আছে 1000 টকা। যিকোনো বস্তু গণিবৰ কাৰণে বৰ্তমান আজি কেইটা বাজিল, সাপোজ কোনোবাই কল 1টা বাজিল, কোনোবাই কল 12টা বাজিল। যিকোনো বস্তু গণিবৰ কাৰণে আমি যিবিলাক সংখ্যা ব্যৱহাৰ কৰিম সেই সংখ্যাবিলাকৰ নামে হ'ল স্বাভাৱিক সংখ্যা। উদাহৰণ স্বৰূপে যদি আমি লওঁ, এই স্বাভাৱিক সংখ্যাবিলাকৰ ভিতৰত পৰে 1 2 3 4 5 এনেকে ডট ডট দুই কিনে আমি আনলিমিটেড লিখিব পাৰো। ইয়াৰ কোনো এটা লিমিট নাথাকে। এইটো চিনটো কোৱা হয় অসীম চিন। অসীম মানে ইয়াৰ এটা কোনো লিমিট নাই। লিমিট নোহোৱা মানে সাপোজ আমি কলো 1 ৰ পৰা আৰম্ভ হ'ব আৰু কলৈকে যাব ইয়াৰ কোনো এটা লিমিট নাই। ই 1000 লৈকে যাব পাৰে, 1 লাখ লৈকে যাব পাৰে, 1 কৰলৈকেও যাব পাৰে। মানে ইয়াৰ এটা কোনো ধৰণৰ লিমিট নাথাকে। মানে আমি স্বাভাৱিক সংখ্যা বুলি ক'লে আমি কি বস্তু ব্যৱহাৰ কৰিম, আমি যিবিলাক সংখ্যা কিহৰ কাৰণে ব্যৱহাৰ কৰিম, গণিবৰ কাৰণে। স্বাভাৱিক সংখ্যা বুলি কোৱাৰ লগে আমি কি বস্তু জানিম যে যিবিলাক সংখ্যা আমি গণনা কৰিবৰ কাৰণে, সাপোজ গণনা কৰিবৰ কাৰণে আমি লিখিলে ব্যৱহাৰ কৰা হয়। মানে স্বাভাৱিক সংখ্যা বুলি ক'লে আমি কি কৰিম, যিবিলাক সংখ্যা গণনা কৰিবৰ কাৰণে ব্যৱহাৰ কৰা হয় সেই সংখ্যাবিলাককে আমি কি সংখ্যা বুলি কম, স্বাভাৱিক সংখ্যা। ইয়াৰ পিছত আমাৰ 2 নম্বৰটো আহিল স্বাভাৱিক সংখ্যাৰ পিছত পূৰ্ণ সংখ্যা। পূৰ্ণ সংখ্যা 2 নম্বৰটো আহিল আমাৰ পূৰ্ণ সংখ্যা। পূৰ্ণ সংখ্যা মানে কি, পূৰ্ণ সংখ্যাত বেলেগ একো নাথাকে। এই স্বাভাৱিক সংখ্যাবিলাক আছে নহয় 1 2 3 4 5 এনেকে দত কিমান দূৰলৈকে যাব, অসীমলৈকে যাব। মানে ইয়াৰ এটা কোনো ধৰণৰ লিমিট নাই। অসীমলৈকে গ'ল। ইয়াতে আৰু এটা নতুন বস্তু এড হয়। পূৰ্ণ সংখ্যাত স্বাভাৱিক সংখ্যাবিলাকে থাকে, মাত্ৰ এটা নতুন বস্তু এড হয়, সেই বস্তুটোৰ নাম হ'ল শূন্য। যেতিয়া শূন্যটো এড হৈ গ'ল স্বাভাৱিক সংখ্যাবিলাকৰ লগত তেতিয়া সেইটো কোৱা হয় পূৰ্ণ সংখ্যা। মানে আমি যদি ক'ব যাওঁ ডেফিনেশ্যনটো যদি ক'ব লাগে বা স্বাভাৱিক সংখ্যা অপূৰ্ণ সংখ্যা কাক বলে সেইটো যদি ক'ব লগা হয় আমি ইয়াতে লিখিম শূন্য আৰু সকলোবোৰ স্বাভাৱিক সংখ্যাক একেলগে। আমি কি লিখিম, শূন্য আৰু সকলোবোৰ স্বাভাৱিক সংখ্যাক একেলগে কি বুলি কোৱা হয়, পূৰ্ণ সংখ্যা। এবাৰ গ'ল আমাৰ স্বাভাৱিক সংখ্যা গ'ল, পূৰ্ণ সংখ্যা গ'ল। স্বাভাৱিক সংখ্যা মানে কি 1 2 3 4 আৰু ইয়াৰ এটা কোনো ধৰণৰ লিমিট নাথাকে। 1 2 3 4 ৰ পৰা আৰম্ভ হয় আৰু কৰলৈকে যায়, অসীমলৈকে যায়। তাৰপাছত আহিল আমাৰ পূৰ্ণ সংখ্যা। পূৰ্ণ সংখ্যাত বেলেগ একো এড নহয়, খালি 1 এই স্বাভাৱিক সংখ্যাবিলাকে থাকে। ইয়াতে এটা নতুন বস্তু এড হয় যাৰ নামটো হ'ল 0 আৰু 0টো যেতিয়া এড হৈ যায় তেতিয়া সেইটো কোৱা হয় পূৰ্ণ সংখ্যা। তাৰপাছত আহিব আমাৰ অখণ্ড সংখ্যা। অখণ্ড সংখ্যা। এবাৰ অখণ্ড সংখ্যা মানে কি, অলপ মুডটো উল্টা পুল্টা লাগে নেকি? সাপোজ ধৰা হ'ল অখণ্ড সংখ্যা মানে কি, তোমালোকে ক্লাছ 8ত বা আগত কিবা কাৰণত এই সংখ্যা ৰেখাডাল পাইছিলা নেকি? সাপোজ সংখ্যা ৰেখা বুলি ক'লে এনেকে এডাল আঁচ দিম আৰু দুইফালে কাৰচিন দিম। কাৰচিন দি মাজত এটা বস্তু এড কৰিম যাৰ নাম হ'ল 0 আৰু এইফালে থাকিব সংখ্যা ৰেখাৰ ৰাইট চাইডে থাকিব 1 2 3 4 আৰু ইয়াৰ এটা কোনো ধৰণৰ লিমিট নাথাকে। এইফালে ইনফিনিটিলৈকে যাব আৰু এইফালে যাব প্লাছ ইনফিনিটি। ঠিক তেনেদৰে ইফালে আছিল -1 -2 -3
-4 ইফালে আহে কিন্তু ইফালে আহে -ইনফিনিটি লৈকে মানে ইফালে যাব পাৰে -1000 -2000 এবিলাক যাব পাৰে আৰু ইফালে +1000 +2000 কোনো ধৰণৰ লিমিট নাই ঠিক আছে এইখিনি হল আমাৰ অখণ্ড সংখ্যাত এইবিলাক দেখা পাইছা না এটা বস্তু মনত ৰাখিবা এই সংখ্যাবিলাকৰ আগত কিবা চিন আছে নেকি এই সংখ্যাবিলাকৰ আগত একো চিন নাই মনত ৰাখিবা যদি একো চিন নাথাকে তেনেহলে আমাৰ এটাই চিন থাকে হেতুৰ নাম হল প্লাস কি চিন থাকে প্লাস একো নাথাকিলে প্লাস চিন ইয়াতে চোৱাচোন ইয়াতে নতুনটা বস্তু এড হৈছে কি এড হৈছে ইয়াতে এইবিলাক আছিল আমাৰ নরমাল আছিল 0 আছে 0 পাছত আমাৰ 1 আছে 2 আছে 3 আছে 4 আছে 5 আছে এইবিলাক গল কিমানৰ লৈকে গৈছে ইনফিনিটিৰ লৈকে গৈছে তাৰ পাছত আমাৰ কি আহিল এইবিলাক দেখা পাইছা নতুন কৰি এটা বস্তু এড হৈছে এইবিলাকৰ নাম হল -1 -2 -3 -4 -5 এনেকে কিমানৰ লৈকে গৈছে ইনফিনিটিৰ লৈকে গৈছে ঠিক আছে ইফালে আমাৰ ইনফিনিটিৰ লৈকে গৈছে ইয়াতে এটা বস্তু চাবা এই যে 1 2 3 4 এইবিলাকত প্লাসত আছে না নাই এইবিলাকৰ আগত একো চিন নাই মানে এইবিলাকত কিহত আছে প্লাসত আছে যদি এইবিলাকত প্লাসত আছে যদি এইবিলাক প্লাসত আছে এইবিলাকক কোৱা হয় ধনাত্মক অখণ্ড সংখ্যা ধনাত্মক অখণ্ড সংখ্যা তাৰপিছত এইবিলাকৰ আগত কিবা চিন আছে নেকি এইবিলাকৰ আগত এটা চিন আছে যাক কয় বিয়োগ বা মাইনাস ঠিক আছে এইবিলাকৰ আগত মাইনাস চিন আছে নহয় এইবিলাকক কোৱা হয় ঋণাত্মক অখণ্ড সংখ্যা যদি আমি ক'ব লগা হয় ইয়াতে লিখিম আমি ঋণাত্মক অখণ্ড সংখ্যা হেবিলাক আছিল প্লাস এবিলাক আছিল মাইনাস মানে এইবিলাকক ধনাত্মক বুলি ক'লে পজিটিভ অখণ্ড সংখ্যা আৰু এইবিলাকক কোৱা হয় নিগেটিভ অখণ্ড সংখ্যা এখিনিলৈকে বুজি পাইছা কি জানি এইবিলাক এটা বস্তু চোৱাচোন স্বাভাৱিক সংখ্যাত কি হয় প্লাস বিলাক থাকে আৰু অপূৰ্ণ সংখ্যাত এটা নতুন কৰি বস্তু এড হয় কি 0 আৰু প্লাস বিলাকটো অলৰেডি থাকে কিন্তু অখণ্ড সংখ্যাত আমাৰ কি হয় শূন্য থাকিল প্লাস বিলাকও থাকিল কিন্তু তাতে এটা নতুন কৰি বস্তু এড হৈ যায় সেই বস্তুটোৰ নাম হল মাইনাস আৰু মাইনাস যেতিয়া এড হৈ যায় সেইবিলাকক কোৱা হয় এই গোটেইখিনি বস্তু কেলৈকে কোৱা হয় অখণ্ড সংখ্যা মানে ইয়াৰ যদি ডেফিনেশনটো আমি লিখিব লগা হয় ইয়াত কি লিখিম শূন্য আৰু সকলোবোৰ ইখিনিৰ আগতে এটা বস্তু এই ডেফিনেশনটো লিখাৰ আগতে এটা বস্তু চাবা এইডালৰ নাম কি আছিল এইডালক আমি কি বুলি কৈছিলো এইডালক আমি কৈছিলো সংখ্যা ৰেখা বুলি এইডালৰ নাম আছিল আমাৰ সংখ্যা ৰেখা তাৰ মানে আমি লিখিম সংখ্যা ৰেখাত থকা কি আছিল প্ৰথমটো নাম আছিল আমাৰ 0 ঠিক আছে শূন্য আৰু সকলোবোৰ এইবিলাকক কোৱা হয় ধনাত্মক সকলোবোৰ ধনাত্মক আৰু ঋণাত্মক অখণ্ড সংখ্যাবোৰক একেলগে আমি কি বুলি কম অখণ্ড সংখ্যা সো এখিনিলৈকে আপোনালোকৰ ক্লিয়াৰ হৈছে নে চোৱাচোন একবাৰ স্বাভাৱিক সংখ্যা মানে কি খালি 1 2 3 4 যাব কৰলৈকে যাব অসীমলৈকে যাব তাৰ পাছত পূৰ্ণ সংখ্যা মানে কি স্বাভাৱিক সংখ্যা বিলাকে থাকে তাতে খালি এটা নতুন বস্তু এড হয় সেই নতুন বস্তুটোৰ নাম কি শূন্য ঠিক আছে তাৰ পাছত অখণ্ড সংখ্যা বিলাক এই প্লাস বিলাকো থাকিব শূন্য বিলাকো থাকিব মানে এই প্লাস বিলাকো থাকিব শূন্যটো থাকিব আৰু এটা নতুন বস্তু এড হৈ যায় ঋণাত্মক সংখ্যা বিলাক অৰ্থাৎ মাইনাস বিলাক প্লাস মাইনাস আৰু 0 ইয়াতে চোৱাচোন এইবিলাক প্ৰত্যেক সংখ্যাৰ আগতে একো চিন নাথাকা মানে মই কি বুজালো অলপ আগতে এই বিলাকৰ আগত একো চিন নাথাকা মানে কি থাকে প্লাস চিন থাকে কিন্তু এই শূন্যটোৰ আগত তোমালোকে কিবা প্লাস বা মাইনাস চিন দেখিছা নেকি প্লাস চিন থাকিলে কোৱা হয় ধনাত্মক ঠিক আছে প্লাস চিন থাকিলে কোৱা হয় ধনাত্মক আৰু মাইনাস চিন থাকিলে কোৱা হয় ঋণাত্মক প্লাস থাকিলে কোৱা হয় ধনাত্মক মাইনাস থাকিলে কোৱা হয় ঋণাত্মক কিন্তু চোৱাচোন শূন্যটোৰ আগত প্লাস আছে নেকি বা মাইনাস আছে নেকি শূন্যটোৰ আগত প্লাসও নাথাকে মাইনাসও নাথাকে সেই কাৰণে শূন্যটো ধনাত্মকও নহয় ঋণাত্মকও নহয় ঠিক আছে শূন্যটো পজিটিভও নহয় নিগেটিভও নহয় এইবিলাক চোৱাচোন এই প্লাস বিলাক ইয়াৰ ভিতৰত আহিছে নে এই 1 2 3 4 বিলাক এইবিলাক যে আছে এই গোটেই সংখ্যা বিলাক ইয়াৰ ভিতৰত পৰিছে
ঠিক তেনেদৰে এই গোটেই সংখ্যাবিলাক কাৰ ভিতৰত পৰিছে অখণ্ড সংখ্যাৰ ভিতৰত পৰিছে এইবিলাকৰ আগত একো চিন নাথাকা মানে কি চিন থাকে মই ক'লো প্লাস চিন থাকে ইয়াৰ পিছত আৰু এটা বস্তু চাবা এইবিলাকৰ তলত কিবা চিন আছে নেকি কিবা সংখ্যা আছে নেকি এইবিলাকৰ তলত একো সংখ্যা নাই মনত ৰাখিবা যিকোনো সংখ্যাৰ তলত যদি একো সংখ্যা নাথাকে তাৰ তলত কি সংখ্যা থাকে 1 থাকে এই 2 টো তলতে একো নাথাকা মানে কি আছে 1 আছে এই 4 টো তলতে কি সংখ্যা আছে 1 আছে 5 টো তলতে কি আছে 1 আছে 1 ৰ তলতে কি আছে 1 আছে যত যিমান পৃথিৱীত সংখ্যা আছে তাৰ তলত যদি একো নাথাকে এটা বস্তু থাকে যত যিমান সংখ্যা আছে এই সকলো বিলাকৰ তলত যদি একো চিন নাথাকে কি কয় সৰি একো যদি সংখ্যা নাথাকে সেই বিলাকৰ তলত কি থাকে এইবিলাকৰ তলত সদায় এটা বস্তু থাকে সেই বস্তুটোৰ নাম হল 1 ইয়াতে চোৱা শূন্যৰ তলত কিবা আছে নেকি শূন্যৰ তলত একো নাই তাৰ মানে শূন্যৰ তলত কি থাকে 1 থাকে আৰু যদি ডেফিনিশন লগা হয় স্বাভাৱিক সংখ্যা মানে কি যিবিলাক সংখ্যা বা যিবোৰ সংখ্যা গণনা কৰিবৰ কাৰণে ব্যৱহাৰ কৰা হয় সেই সংখ্যাবিলাককে আমাৰ কি সংখ্যা বুলি কোৱা হয় স্বাভাৱিক সংখ্যা যদি উদাহৰণ যেনে লিখি দিব পাৰা 1 2 3 4 ঠিক আছে তাৰ পাছত পূৰ্ণ সংখ্যা বুলি ক'লে স্বাভাৱিক সংখ্যাবিলাক কি আহিল খালি এটা বস্তু আহে 0 মানে শূন্য আৰু সকলোবোৰ স্বাভাৱিক সংখ্যা একেলগে পূৰ্ণ সংখ্যা বুলি কোৱা হয় তাৰ পাছত আমাৰ আহিল অখণ্ড সংখ্যা অখণ্ড সংখ্যা মানে কি এডাল কি আছিল এডালৰ নাম দিছিল মই দিয়া নাই সৰকাৰে দিছে বা সৰকাৰে মানে বিজ্ঞানীসকলে দিছে যে গণিত আৱিষ্কাৰ কৰিছিল সেইসকলে দিছে এই নামডালক এই ৰেখাডালৰ নাম দিছে সংখ্যা ৰেখা মানে ইয়াতে সংখ্যা আছে না আৰু এইডাল আছ কোনো ধৰণৰ লিমিট নাথাকে দুইফালে কেনে কাৰ্চিন দিছো ইফালে যাব প্লাস ইফালে যাব মাইনাস ইনফিনিটি লৈকে এই সংখ্যা ৰেখাত থকা শূন্য প্ৰথমটো আছিল শূন্য আৰু এইবিলাকক কোৱা হয় পজিটিভ এইবিলাকক কোৱা হয় নেগেটিভ এই গোটেই বিলাক যেতিয়া লগ হৈ যায় তেতিয়া এইবিলাকক কোৱা হয় অখণ্ড সংখ্যা এইবাৰ আমি আলোচনা কৰিম পৰিমেয় সংখ্যা এইটো আৰু কি বস্তু ঠিক আছে পৰিমেয় সংখ্যা আৰু অপৰিমেয় সংখ্যা ইয়াত নিলিখি এখিনি একবাৰ মুছি দিও মই চাই দিছো আপোনালোকে একবাৰ স্ক্ৰিনশ্বট মাৰি ল'ব পাৰে নহলে কিবা কৰি ল'ব পাৰে ভিডিওটো পোষ্ট কৰি লিখাত কৰি একবাৰ স্ক্ৰিনশ্বট মাৰি লওক পিছত একেবাৰে ভাল কৰি লিখিব একেলগে ঠিক আছে এবাৰ এখিনি মই মুছি দি আছো এটা বস্তু এখিনতে ৰিভাইজ কৰি দি আছো এইবিলাক সকলো ইয়াৰ ভিতৰত পৰে এইবিলাক সকলো ইয়াৰ ভিতৰত পৰে ইয়াৰ আগতে একো চিহ্ন থাকা মানে প্লাস থাকে ইয়াৰ তলত একো নাথাকা মানে সদায় 1 থাকে ঠিক আছে আৰু শূন্যটো পজিটিভও নহয় নেগেটিভও নহয় এবাৰ আলোচনা কৰিম পৰিমেয় সংখ্যা কাক বলে ঠিক আছে একবাৰ মুছি দিলো ধুনিয়া কৰি এবাৰ ডিসকাস কৰিম পৰিমেয় সংখ্যা আৰু অপৰিমেয় সংখ্যা পৰিমেয় সংখ্যা আৰু এটা বস্তু আছে যাক কয় অপৰিমেয় সংখ্যা পৰিমেয় সংখ্যা মানে কি যিবিলাক সংখ্যাক মানে p/q আকাৰত লিখিব পাৰি p/q আকাৰ বা আৰ্হি যি বুলি ক'লে হ'ব p/q আৰ্হিত প্ৰকাশ কৰিব পাৰি মুছি দিলো প্ৰকাশ কৰিব পাৰি ইয়াতে দুটা নতুন বস্তু দেখা পাইছে না এইটো p আৰু এইটো কি আছে q এই p আৰু q ইংলিশ একো বেলেগ বস্তু নহয় হা p মানে কি সাপোজ আমি সৰুতে ভগ্নাংশ পাইছিলো না সাপোজ 2/3 লিখিলো মই 4/3 লিখিলো সাপোজ 7/8 লিখিলো এইবিলাক ভগ্নাংশ হয় না নহয় এই ভগ্নাংশ বিলাকৰ ওপৰত তো কোৱা হয় p আৰু তলত তো কোৱা হয় q মানে ইটুক যদি ক'ব লগা হয় ইটুক কম আমি p বুলি আৰু ইটুক কম q বুলি ইটুক কম আমি q বুলি মানে ওপৰত তো হল p তলত তো হল q ঠিক আছে আৰু ইটুকে এটা নাম দিম আমি ইটুকে আমি কৈছিলো আগতে কি লব আৰু তলত তো কোৱা হৈছিল হৰ ওপৰত তো p বা লব আৰু তলত তো q বা হৰ মানে যিবিলাক সংখ্যাক আমি ভগ্নাংশত লিখিব পাৰো সেইবিলাককে কি সংখ্যা বুলি কম আমি পৰিমেয় সংখ্যা ঠিক আছে পৰিমেয় সংখ্যা মানে এইবিলাক তো পৰিল তাৰ পিছত আমাৰ আহিব 0 0ৰ তলত কিবা থাকে নেকি 0ৰ তলত একো নাথাকা মানে কি হয় 1 থাকে 0ৰ তলত মনত ৰাখিবা 0ৰ তলত আমি যদি 10 দিও বা 0ৰ তলত যদি আমি 1000 দিও বা 100 দিও বা 0ৰ তলত আমি যদি 1000 দিও ইয়াৰ কোনো ধৰণৰ ভ্যালু নাথাকে মানে ইয়াৰ ভ্যালুটো সদায় কি হ'ব 0 ইয়াৰ ভ্যালুটো সদায় 0 মানে সাপোজ 0ৰ তলত যি নিদেখে হি ভ্যালুটো কি হ'ব 0 ইখিনি ইমান মাথা মাৰিব দৰকাৰ নাই ইখিনি আমাৰ 0 শেষ এবাৰ আমি সাপোজ আহিল 1 2 এইবিলাক চোৱাচোন 1 2 তলত কিবা থাকে নেকি 1 2 তলত একো নাথাকা মানে কি থাকে 1 থাকে 2 তলত একো নাথাকা মানে কি থাকে 1 থাকে যদি 1/1 হৈ গল তেনে হলে ওপৰটো p হৈ গল আৰু তলতটো কি হৈ গল q তাৰ মানে 1 2 এটা কি সংখ্যা পৰিমেয় সংখ্যা তাৰপিছত সাপোজ আৰু যদি কও -1 -2 এই মাইনাসৰ 1 ৰ তলতো কিবা আছে নেকি একো নাই মানে কি থাকে 1 থাকে মই কৈছিলো না অলপ আগতে একো নাথাকা মানে কি থাকে 1 থাকে যদি 1 থাকে ওপৰটো কোৱা হয় p আৰু তলতো কোৱা হয় q যদি p/q হৈ গল তেনে হলে এইবিলাকক কি সংখ্যা হৈ গল পৰিমেয় সংখ্যা তাৰ মানে মনত ৰাখিবা পৰিমেয় সংখ্যা মানে কি ভগ্নাংশত লিখা সংখ্যা এক নম্বৰ ভগ্নাংশ
2 নম্বৰ 0 টো কি সংখ্যা আছিল 0 টো আছিল পূৰ্ণ সংখ্যাটো পৰিছিল তাৰপাছত আমাৰ অখণ্ড সংখ্যাটো পৰিছিল আৰু এবাৰ কিহত পৰিল পৰিমেয় সংখ্যাটো পৰিল তাৰপাছত এইবিলাক কি সংখ্যা আছিল 1 2 নরমাল 1 2 এইবিলাক কি সংখ্যা আছিল এইবিলাক সংখ্যা আছিল এই সংখ্যাবিলাক আছিল আমাৰ কি অখণ্ড সংখ্যা ঠিক আছিল অখণ্ড সংখ্যাত পৰিছিল না 1 2 বিলাক আৰু 1 2 গিটা স্বাভাৱিকতো পৰিছিল আৰু কিহত পৰিছিল আমাৰ এই পূৰ্ণ সংখ্যাটো পৰিছিল এইবিলাক কতেইতে পৰিছে দেখা পাইছা তাৰপাছত এবাৰ চোৱা অখণ্ড সংখ্যা নতুন এটা বস্তু এড হৈ গল ইয়াতে কি -1 এইবিলাক আমাৰ স্বাভাৱিকতো নাছিল পূৰ্ণতো নাছিল কিন্তু অখণ্ড সংখ্যাটো ইয়াৰ ভিতৰত পৰে মানে পৰিমেয় সংখ্যাৰ ভিতৰত কি পৰিল অখণ্ড সংখ্যা পৰিল যেতিয়া পৰিমেয় সংখ্যাৰ ভিতৰত যদি অখণ্ড সংখ্যা পৰি গল সেইকাৰণে এইবিলাকো মাইনাস বিলাকো আহি গল হৈছে ইয়াতে আমি যিবিলাক সংখ্যাৰ আমি যদি নরমাল ডেফিনিশন জানিব লাগে যিবিলাক সংখ্যা p/q আকাৰত লিখিব পাৰো সেইবিলাক সংখ্যা আমাৰ কি হ'ব পৰিমেয় সংখ্যা এইবাৰ চোৱা আমাৰ আহিল এটা নতুন বস্তু যাৰ নাম হল অপৰিমেয় সংখ্যা অপৰিমেয় সংখ্যা মানে কি এইবিলাকক কি এইবিলাকত p/q আৰ্হিত লিখিব পাৰি যদি এইবিলাকত লিখিব পাৰি অপৰিমেয় হলে কি হ'ব ইয়াৰ উল্টাটো মানে এইবিলাকত p/q আৰ্হিত প্ৰকাশ কৰিব পাৰি এইবিলাক কি হ'ব নোৱাৰি আমি যদি লিখো p/q আৰ্হিত প্ৰকাশ কৰিব নোৱাৰি এইবিলাকক p/q আৰ্হিত প্ৰকাশ কৰিব পাৰি এইবিলাকক নোৱাৰি এটা বস্তু মনত ৰাখিবা ইয়াতে এইটো মানে এক্সেপচনেল টাইপৰ এইটো মনত ৰাখিবা মানে এনে ধাৰণা কাটিছো এইটো 100% একুৰেট নহয় ৰুট ওভাৰৰ ভিতৰত থাকে ৰুট ওভাৰৰ ভিতৰত থাকে এইটো জাস্ট এনে দিছো হা এইটো এনে মানে হেৰি কৰি নলবা এইটো জাস্ট এনে দিছো এটা বস্তু বুজাবৰ কাৰণে সাপোজ মই কি কৈছো সাপোজ সংখ্যা ললো ৰুট ওভাৰ মানে কি এনেকুৱা চিন দেখা পাইছিল না এই ৰুট ওভাৰডালক অসমীয়াত কোৱা হয় বৰ্গমূল এইবিলাকৰ ভিতৰত সাপোজ মই সংখ্যা এটা ভৰাই দিলো কি নাম 2 সাপোজ এটা সংখ্যা ভৰাই দিলো 3 আৰু এটা সংখ্যা ভৰাই দিলো সাপোজ 4 এটা সংখ্যা ভৰাই দিলো 5 তাৰপিছত ভৰাই দিলো 6 7 এইবিলাক আছে এইবিলাক কিহৰ ভিতৰত আছে ৰুট ওভাৰৰ ভিতৰত আছে কিন্তু ইয়াতে এটা সংখ্যা নহয় এইটো 4 টো অপৰিমেয় সংখ্যা নহয় কিয় নহয় মই অলপ পিছত বুজাই আছো এটা বস্তু মনত ৰাখিবা যিবিলাক সংখ্যা ৰুট ওভাৰৰ ভিতৰত থাকে এনেকে ৰুট ওভাৰৰ ভিতৰত দেখা পাইছে সাপোজ ৰুট ওভাৰ 17 এই সংখ্যাটো কিহৰ ভিতৰত আছে ৰুট ওভাৰৰ ভিতৰত আছে ৰুট ওভাৰ 7 এই ৰুট ওভাৰৰ ভিতৰত আছে না নাই মানে যিবিলাক সংখ্যা ৰুট ওভাৰৰ ভিতৰত থাকে সেই সংখ্যাবিলাককে আমি কি সংখ্যা বুলি কওঁ অপৰিমেয় সংখ্যা বলে এই অপৰিমেয় সংখ্যা ইটো মানে কিহৰ কাৰণে দিছো ইটো এনে জাস্ট দেখা পাই গম পাবৰ কাৰণে কিন্তু যদি ডেফিনিশন আহে কিবা কাৰত আহিলে তেতিয়া আমি কি লিখিম যিবিলাক সংখ্যা p/q আকাৰত লিখিব নোৱাৰি সেইবিলাকক আমি কি সংখ্যা বুলি কওঁ অপৰিমেয় সংখ্যা হৈছে এবাৰ চোৱাচোন এটা বস্তু মই যে কলো এইটো 4 টো নহয় কিয় নহয় 4 টোক আমি এনেকে লিখিব পাৰো না 4 টোক আমি এনেকে লিখিব পাৰো সাপোজ 4 ৰুট ওভাৰ কি আছে আমাৰ 4 ৰুট ওভাৰ 4 ক আমি এনেকে লিখিব পাৰো না 2 পূৰণ 2 যদি 2 পূৰণ 2 হয় ইয়াক আমি এনেকে লিখিব পাৰো কেইটা আছে 2 দুটা আছে তাৰ মানে কি হৈ যাব 2 স্কয়াৰ যেতিয়া এনেকৈ লিখিব পাৰো তাৰ মানে এই স্কয়াৰ 2 আৰু ৰুট ওভাৰ 2 কি হৈ যায় কাটা কাটি যায় যদি কাটা কাটি যায় বাছিল কি 2 সোৱা 2 টো কি অপৰিমেয় সংখ্যা হয় নেকি 2 টো অপৰিমেয় সংখ্যা নহয় তোৰ তলত একন থাকা মানে কি থাকে 1 থাকে 1 থাকা মানে এটো কি হৈ গল p/q আকাৰত হৈ গল যদি p/q আকাৰত হৈ গল তাৰ মানে এটো কি সংখ্যা পৰিল পৰিমেয় সংখ্যা ঠিক আছে এখিনলৈকে আশা কৰো বুজি পাইছে সকলোৱে এবাৰ আমি এটা আৰু সাপোজ উদাহৰণ ললো ৰুট ওভাৰ 4 লৈছো আৰু এনেকুৱা স্কয়াৰৰ সংখ্যাবিলাক কি আছে সাপোজ 2 2 গুণ 4 হল তাৰপিছত যদি 3 দিছাও 3 3 গুণ কিমান হ'ব 9 তাৰ মানে আমি সাপোজ দিলো 9 ৰুট ওভাৰ 9 মানে কি লিখিব পাৰো আমি 3 পূৰণ 3 পূৰণ 3 লিখা ললে আমি কি লিখি দিব পাৰো 3 স্কয়াৰ যদি 3 স্কয়াৰ লিখি দিও এই স্কয়াৰ টো আৰু ৰুট ওভাৰ ডাল কি হ'ব কাটা কাটি যাব যদি কাটা কাটি যায় কি বাছি থাকিব আমাৰ 3 এই 3 টো তলত কিবা আছে একো নাই একো না থাকা মানে আমি কি বুজাইছিলো লগৰ একো না থাকা মানে 1 থাকে যদি 1 থাকে এটো কি আৰহি হৈ গল p/q যদি p/q আৰহি হৈ গল এটো কি সংখ্যা হৈ গল পৰিমেয় সংখ্যা এবাৰ ৰুট ওভাৰৰ ভিতৰত থকা কনসেপ্টটো ক্লিয়াৰ হৈছে এটো সবতে না খাতে এটো মনত ৰাখিবা এই কিছুমান ক্ষেত্ৰত খাতে মানে এইবিলাক যিবিলাকক আমি এনেকে লিখিব পাৰো সাপোজ 4 আছিল 9 পালো তাৰপিছত কি 4 স্কয়াৰ কৰিবলে 4 4 গুণ কিমান পাম আমি 16 ৰুট ওভাৰ 16 ক লিখিব নোৱাৰো তাৰপিছত যদি আৰু আমি ক'ব লগা হয় সাপোজ ৰুট ওভাৰ 25 তাৰপিছত যদি 636 তাৰপিছত 7 7 গুণ কিমান হয় 49 তাৰপিছত 8 8 গুণ 64 ঠিক আছে এই সকলো বিলাক আমি যিবিলাকৰ স্কয়াৰ লিখিব পাৰি হেবিলাক আমি ৰুট ওভাৰৰ ভিতৰত লিখিব নোৱাৰো বাকি যেনেকে আছে এইবিলাক 2 টোক আমি কিবা কৰি ভাঙি লিখিব পাৰিম নেকি নোৱাৰো সেই কাৰণে 2 বিলাক এনেকে থাকিল ঠিক আছে এইখিনি লকে হৈছে কি জানি আশা কৰো সবে বুজি পাইছে যদি বুজি পাইছে একবাৰ স্ক্ৰিনশ্বট মাৰি লোৱাচোন পিছত লিখি লবা এবাৰ চোৱাচোন এইখিনি গোটে কনসেপ্টখিনি মনত ৰাখিবা স্বাভাৱিক সংখ্যা পূৰ্ণ সংখ্যাৰ ভিতৰত পৰে পূৰ্ণ সংখ্যাটো অখণ্ড সংখ্যাৰ ভিতৰত পৰে অখণ্ড সংখ্যাটো ভিতৰত পৰে আমাৰ পৰিমেয় সংখ্যা আৰু অপৰিমেয় সংখ্যাটো এক্সট্ৰা কৰি ঠিক আছে
এইবাৰ আমি এটা নতুন বস্তু এড কৰিম এই সকলোবিলাক যে সংখ্যা পালো প্ৰথম সংখ্যাটো পালো আমি স্বাভাৱিক সংখ্যা তাৰ পাছত পালো পূৰ্ণ সংখ্যা তাৰ পাছত পালো অখণ্ড সংখ্যা তাৰ পাছত পালো পৰিমেয় সংখ্যা তাৰ পাছত পালো আমি অপৰিমেয় সংখ্যা এই সকলোবিলাক সংখ্যাক একেলগে আমি কি বুলি কওঁ জানানে এই সকলোবিলাক সংখ্যাবিলাক কোৱা হয় বাস্তৱ সংখ্যা বা ৰিয়েল নাম্বাৰ বুলি কোৱা হয় ঠিক আছে ইয়াতে এটা বস্তু মই পাহৰি গলো ইয়াতে এটা বস্তু এড কৰিবা পৰিমেয় সংখ্যাত এটা নতুন বস্তু থাকে আৰু যাৰ নাম হ'ল পাই মনত ৰাখিবা এইটো স্পেশালি পৰিমেয় সংখ্যাত কি কয় অপৰিমেয় সংখ্যাত এটা নতুন বস্তু থাকে যাৰ নাম হ'ল পাই মানে পাইটো এটা অপৰিমেয় সংখ্যা ইয়াৰ ভ্যালু থাকে এইটো আমি পিছত পাম এনে জাস্ট জানিলো বৰ্তমানৰ কাৰণে অপৰিমেয় সংখ্যাত কি এটা পৰে পাইও এটা কি সংখ্যা অপৰিমেয় সংখ্যা ঠিক আছে এবাৰ আমি খিনি মুছি দিলো বাস্তৱ সংখ্যা মানে কি বাস্তৱ সংখ্যাত মই কলো গোটেইখিনি পৰে বাস্তৱ সংখ্যাত কি কোনখিনি পৰে গোটেইখিনি পৰে কিন্তু আমি হেনেকে নিলিখি বাস্তৱ সংখ্যাত নরমাল এটা ডেফিনেশন দিও বাস্তৱ সংখ্যা কাক বলে ইয়াক আমি যদি লিখিব যাও পৰিমেয় আৰু অপৰিমেয় সংখ্যাক একেলগে পৰিমেয় আৰু অপৰিমেয় সংখ্যা একেলগে কি সংখ্যা বুলি কোৱা হয় বাস্তৱ সংখ্যা একবাৰ গোটেইখিনি ৰিভাইজ কৰি দি আছো স্বাভাৱিক সংখ্যা মানে কি গণনা কৰিবৰ কাৰণে আমি যিবিলাক সংখ্যা ব্যৱহাৰ কৰো বা গণিবৰ কাৰণে যিবিলাক সংখ্যা ব্যৱহাৰ কৰো সেইবিলাক সংখ্যা স্বাভাৱিক সংখ্যা মানে 1 2 3 4 তাৰ পাছত আৰু যদি কও আমি পূৰ্ণ সংখ্যা মানে গোটেই স্বাভাৱিক সংখ্যাবিলাক থাকে তাতে খালি এটা নতুন বস্তু এড হয় সেই বস্তুটোৰ নাম হ'ল 0 যেতিয়া শূন্য আৰু স্বাভাৱিক সংখ্যাবিলাক একেলগে আমি কি সংখ্যা বুলি কম পূৰ্ণ সংখ্যা তাৰ পাছত এখিনি গল তাৰ পাছত আহিল অখণ্ড সংখ্যাবিলাকত কি থাকে শূন্যটো থাকিল প্লাস বিলাক থাকিল মানে 1 2 বিলাক থাকিল তাতে খালি এটা নতুন বস্তু এড হয় এই বস্তুটোৰ নাম হ'ল -1 -2 এইবিলাক যেতিয়া এড হৈ যায় এইবিলাকক কোৱা হয় আমি অখণ্ড সংখ্যা মানে শূন্য বা সংখ্যা ৰেখাত থকা ডেফিনেশনটো কি আছিল সংখ্যা ৰেখাত থকা ধনাত্মক আৰু ঋণাত্মক অখণ্ড সংখ্যাবিলাকক একেলগে অখণ্ড সংখ্যা বুলি কোৱা হয় ঠিক আছে তাৰ পাছত আৰু পালো আমি পৰিমেয় সংখ্যা p/q আকাৰত লিখিব পাৰি ভগ্নাংশ প্লাস বিলাক মাইনাস বিলাক আৰু 0 আৰু অপৰিমেয় বিলাক আছিল কি p/q আৰহিত লিখিব নোৱাৰি এনে যদি মই বুজাইছিলো কি বুজাইছিলো যিবিলাক সংখ্যা ৰুটৰ ভিতৰত থাকে আৰু এটা বস্তু আছিল যাৰ স্পেশাল বস্তুটোৰ নাম কি আছে আমাৰ পাইটো এটা কি সংখ্যা অপৰিমেয় সংখ্যা এখিনিলৈকে হ'ল আৰু বাস্তৱ সংখ্যা মানে কি পৰিমেয় আৰু অপৰিমেয় সংখ্যা একেলগে আমি কি সংখ্যা বুলি কম বাস্তৱ সংখ্যা ঠিক আছে এবাৰ আমি এটা নতুন বস্তু জানিম নতুন বস্তু মানে আগতে পাইছা তথাপি একবাৰ এনে জানি লও কিছুমান মৌলিক সংখ্যা তিনটা বস্তু জানিম এটা হল মৌলিক সংখ্যা এটা হল যৌগিক সংখ্যা বানামটো ৰবা দেখাত ক্লিয়াৰ হৈছে নে বাৰু হৈছে কি জানি যৌগিক সংখ্যা মৌলিক সংখ্যা যৌগিক সংখ্যা আৰু এটা এনে জানি থম আমি সহমৌলিক মানে কি ঠিক আছে চাবা মৌলিক সংখ্যা মই উদাহৰণ দিছো আমি সংখ্যাবিলাক 1 2 বাদ দিয়া 1 2 ৰ বাহিৰে হা 1 ৰ পিছত কি আহে 2 3 4 5 6 এনে নাম্বাৰ লৈ আছো মই বুজাবৰ কাৰণে 6 7 8 9 ঠিক আছে এই গিটা নাম্বাৰৰ ভিতৰতে মই বুজাই দি আছো এই 2 টুক চাবাচোন 2 টুক আমি কেনেকৈ লিখিব পাৰো 2 1 গুণ 2 ঠিক আছে 3 টুক আমি কেনেকৈ লিখিব পাৰো 3 1 গুণ 3 তাৰ পাছত 4 টুক আমি কেনেকৈ লিখিব পাৰো 4 1 গুণ 4 2 2 গুণ 4 5 ক আমি কেনেকৈ লিখিব পাৰো 5 1 গুণ 5 6 1 গুণ 6 বা 2 3 গুণ 6 ইয়াতে এটা কথা মনোযোগ দিয়াচোন এইটো চোৱা ইয়াতে 2 দেখা পাইছা 2 কে আমি কেনেকৈ লিখিব পাৰো 2 আৰু 1 ইয়াৰ বাহিৰে কিবা বেলেগ কৰি লিখিব পাৰো নেকি 2 1 গুণ 2 মানে ইয়াত সংখ্যাটো নিজে আছে আৰু এটা নতুন কৰি বস্তু আছে যাৰ নাম হ'ল 1 ইয়াতে মানে দুটা বস্তু থাকে এটা হ'ল সংখ্যাটো আৰু এটা হ'ল 1 এই 2 আৰু 1 যদি থাকে এই সংখ্যাবিলাকক কোৱা হয় মৌলিক সংখ্যা এনে নরমালি আমি বুজি আছো ঠিক আছে এবিলাক কোৱা হয় মৌলিক সংখ্যা সোৱা 3 আমি কেনেকৈ লিখিব পাৰো 3 পূৰণ 1 ইয়াৰ বাহিৰে আৰু কিবা বেলেগ কৰি লিখিব পাৰো নোৱাৰো তাৰ মানে এইটো কিন্তু এইটুক চাবাচোন এই 4 টুক আমি 4 পূৰণ 1 লিখিব পাৰো কিন্তু আৰু বেলেগ কৰি কেনেকৈ লিখিব পাৰো আমি 2 পূৰণ 2 এনেকৈ লিখিলে আমি কি পাও 4 কিন্তু 6 ক সোৱা 6 পূৰণ 1 এনেকৈ যদি খালি লিখিব পাৰিলো হয় তেনেহলে 6 টো কি সংখ্যা হল মৌলিক সংখ্যা হল কিন্তু 6 টোক আমি এনেকৈ লিখিব পাৰো নেকি নোৱাৰো 6 টোক আমি এনেকৈ লিখিব নোৱাৰো 6 টোক আমি এক্সট্ৰা কৰি লিখিব লগা হয় যেনেকৈ 2 পূৰণ 3 এবিলাক হল এবিলাক এই যিবিলাকক আমি খালি এনেকৈ লিখিব পাৰো এবিলাকক কোৱা হয় মৌলিক সংখ্যা আৰু एग्जांपल যদি লব লগা হয় গিটাৰ ভিতৰতে 7 ক আমি কেনেকৈ লিখিব পাৰো 7 গুণ 7 হেতু সংখ্যা কি হ'ব মৌলিক সংখ্যা কিন্তু চোৱাচোন 8 ক আমি কেনেকৈ লিখিব পাৰো 8 গুণ 8
8 পালো আমি তাৰপিছত আৰু যদি ক'ব লগা হয় 2 4 গুণ 8 তাৰ মানে 8 টো কি সংখ্যা যৌগিক সংখ্যা এইবিলাক আমি কি পালো তাৰ মানে যৌগিক সংখ্যাৰ ভিতৰত কি পৰিল 2 পৰিল 6 পৰিল তাৰপিছত 8 পৰিল আৰু 9 কো আমি যদি 9 1 গুণ 9 লিখিব পাৰো ঠিক আছে 9 1 গুণ 9 তাৰপিছত 9 যদি আৰু লিখিব লগা হয় 3 3 গুণ 9 কিমান হয় 9 হয় তাৰ মানে 9 টো কি সংখ্যা হৈ যাব যৌগিক সংখ্যা মনত ৰাখিবা মৌলিক সংখ্যা দুটা বস্তু থাকে এটা হল সংখ্যাটো নিজে আৰু এটা হল 1 উৎপাদক বিশ্লেষণত মানে এনেকে ভাঙিলে আমি এনেকে লিখিব পাৰো কিন্তু যৌগিক সংখ্যাক আমি মৌলিক সংখ্যাৰ পূৰণফল হিচাপে প্ৰকাশ কৰিব পাৰো যৌগিক সংখ্যাক আমি মৌলিক সংখ্যাৰ পূৰণফল হিচাপে প্ৰকাশ কৰিব পাৰো মানে এটো আৰু কি বস্তু চাবা টুক সোৱাচন আমি টুক লিখিছিলো কেনেকে লিখিছিলো 2 পূৰণ 2 এই দুটা কি হৈছে পূৰণফল পূৰণ হৈছে এই দুটা কি হৈছে পূৰণ হৈছে কিন্তু দুইটো কি সংখ্যা এটা দুইটো এটা মৌলিক সংখ্যা এই দুইটো এটা কি সংখ্যা মৌলিক সংখ্যা মানে দুইটো এটা মৌলিক সংখ্যা মানে দুটা মৌলিক সংখ্যাৰ পূৰণফল হিচাপে প্ৰকাশ কৰিছো এতিয়া 4 টো কি হৈ গৈছে এটা যৌগিক সংখ্যা ঠিক তেনেদৰে এইটো চোৱা এইটো এটা মৌলিক সংখ্যা 3 টো এটা মৌলিক সংখ্যা যেতিয়া এই দুটা পূৰণ হৈছে মানে পূৰণফল হৈ গল যেতিয়া পূৰণফল হৈ গল এইটো এটা কি সংখ্যা যৌগিক সংখ্যা হৈছে এবাৰ আমি বুজাইছো সহমৌলিক মানে কি এটা এটা নরমাল কনসেপ্টটো জানি লবা টুক আমি কেনেকৈ লিখিব পাৰো 2 পূৰণ 1 3 আমি কেনেকৈ লিখিব পাৰো 3 পূৰণ 1 এই দুটা মানে কি এই 2 আৰু 3 চোৱাচোন নরমাল কি মিল আছে খালি 1 মিল আছে না যদি 1 মিল থাকে এইবিলাকক কোৱা হয় সহমৌলিক আৰু যদি एग्जांपल দিব লগা হয় মৌলিক সংখ্যাৰ কি কৰিব পাৰো সাপোজ আমি 9 লৈ কি গৈছো 10 নহয় 10 হ'ব যৌগিক সংখ্যা 10ক কিয় আমি 10 গুণ 10 গুণ 10 লিখিব পাৰো তাৰ পিছত 2 5 গুণ কিমান লিখিব পাৰো 10 লিখিব পাৰো তাৰ মানে 10 টো নহয় যদি আমি লিখিব পাৰো সাপোজ 11ক আমি কেনেকৈ লিখিব পাৰো 1 পূৰণ 11 কিন্তু তাৰ বাহিৰে বেলেগ কিবা কৰি লিখিব পাৰিম নেকি মানে এইবিলাক যিমান সংখ্যা আছে মানে 1 আৰু সেই সংখ্যাটো নিজে লিখিব পাৰো উৎপাদক বিশ্লেষণত সেই সংখ্যাবিলাকক কোৱা হয় মৌলিক সংখ্যা ঠিক আছে এখিনলৈকে আশা কৰো সবে বুজি পাইছা সহমৌলিক মানে খালি 1 থাকে ঠিক আছে এইখিনিয়ে কনসেপ্ট আছিল যে স্বাভাৱিক সংখ্যাত কি পৰে 1 2 3 4 পূৰ্ণ সংখ্যাত কি পৰে পূৰ্ণ সংখ্যাত খালি এটা বস্তু এড হয় 0 অখণ্ড সংখ্যাত প্লাস বিলাক মাইনাস বিলাক আৰু এটা বস্তু এড হয় 0 তাৰ পাছত পৰিমেয় সংখ্যাত p/q আকাৰত মানে ভগ্নাংশত লিখিব পাৰি অপৰিমেয় সংখ্যাবিলাক মানে ৰুট ওভাৰৰ ভিতৰত মেইনলি থাকে মেইনলি কিহৰ ভিতৰত থাকে ৰুট ওভাৰৰ ভিতৰত থাকে হা ঠিক আছে মেইনলি কিহৰ ভিতৰত থাকিব ৰুট ওভাৰৰ ভিতৰত থাকিব মানে এটো এনে বুজিবৰ কাৰণে দিছো আৰু p/q আকাৰত প্ৰকাশ কৰিব পাৰি নোৱাৰি অপৰিমেয় বিলাকক নোৱাৰি পৰিমেয় বিলাকক পাৰি তাৰ পাছত আমাৰ মৌলিক সংখ্যাৰ মাত্ৰ খালি 1 থাকে এটা বস্তু উৎপাদক বিশ্লেষণত সেই সংখ্যাটো থাকে আৰু এটা কি বস্তু থাকে 1 থাকে যৌগিক সংখ্যাক মৌলিকত গুণফল হিচাপে প্ৰকাশ কৰিব পাৰি হেবিলাকক কি বুলি কোৱা হয় বা পূৰণফল হিচাপে প্ৰকাশ কৰিব পাৰি হেবিলাকক কোৱা হয় যৌগিক সংখ্যা সহমৌলিকত খালি এটা বস্তু এড হয় কি এই দুটা বস্তুৰ লগত এটাই মিল থাকিব খালি 1 টো থাকিব হেবিলাকক কোৱা হয় সহমৌলিক তাৰ মানে ইয়াতে 2 আৰু 3 কি হয় সহমৌলিক হয় আশা কৰো এই সকলোৱে সবে বুজি পাইছা যদি কিবা ডাউট আছে বা কিবা যদি বুজি পোৱাত অসুবিধা হৈছে ভিডিওৰ তলত কমেন্ট কৰিব মই বুজাই দিব চেষ্টা কৰিম আৰু যদি ফাৰ্স্ট টাইম ক্যামেৰাত ফেস কৰিছো তো কিবা অলপমান উল্টা বুল্টা হ'ব পাৰে ভিডিওৰ তলত কমেন্ট কৰিবচোন যদি পসিবল হয় কিবা হে কৰিম ঠিক আছে যদি ভিডিওটো চাই ভাল পাইছে তেনেহলে ভিডিওটো লাইক কৰক ভিডিওৰ তলত কমেন্ট কৰক আৰু এই ভিডিওটো যিমান পাৰে সিমান শেয়াৰ কৰক আৰু ক্লাস 9 ৰ 10 ৰ ষ্টুডেন্ট বিলাকলৈকে এই ভিডিওটো পাৰে যদি শেয়াৰ কৰিব